মোৰ নতুন ভিডিঅ'লে বিশেষকৈ ইতিমধ্যে ইউনিট টেষ্টসমূহ আৰম্ভ হৈছে। আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টতো ইউনিট টেষ্ট আৰম্ভ হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি যিহেতু তোমালোকৰ সমাজ বিজ্ঞানৰ পৰীক্ষা আছিলে, সমাজ বিজ্ঞানত আজি তোমালোকৰ কেনেকুৱা প্ৰশ্ন আহিলে তোমালোকে একবাৰ সমাধানবিলাক নিশ্চয় মিলাই চাব পাৰিবা। ইতিমধ্যে পৰীক্ষা শেষ হৈ গৈছে, তোমালোকে ঘৰত আহি নিশ্চয় চাইছা পেপাৰখন, তোমালোকে ক'ত কি ভুল কৰিলা। গতিকে আশা ৰাখিছো তোমালোকে এবাৰ এই ভিডিঅ'টো চাবলৈ নাপাহৰিবা, যাতে তোমালোকৰ ভুলবিলাক শুধৰণি হয়। পৰৱৰ্তী সময়ত যিবিলাক পৰীক্ষা হ'ব, সমূহীয়া পৰীক্ষা বা অন্যান্য পৰীক্ষাবিলাকত শুধৰণি কৰি তোমালোকে নিশ্চয় ভালকৈ আগবাঢ়ি পাৰিব। প্ৰথমতে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। পংকজ বৰা নামত আছে মোৰ পেজখন, ফলো কৰিবলৈ নাপাহৰিবা। এতিয়া প্ৰথমতে আমাৰ ডেছক্ৰিপটিভ টাইপ প্ৰশ্নখিনি আমি চাবলৈ চেষ্টা কৰিম। বিশেষকৈ আমি MCQ খিনি পিছত চাম, ডেছক্ৰিপটিভ টাইপটো বেছি জৰুৰী, সেইকাৰণে আমি এইটো প্ৰথমতে চেষ্টা কৰিছো বিশ্লেষণ এটা আৰম্ভ কৰিবলৈ। প্ৰথম প্ৰশ্নটো আমাৰ আহিছিলে যে 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰৰ দিনটোত বংগবাসীৰ বংগ বিভাজন বিৰোধী কাৰ্যপন্থাসমূহ উল্লেখ কৰা। অৰ্থাৎ 1905 চনৰ 16 অক্টোবৰ তাৰিখে কি হৈছিলে, সমগ্ৰ দেশতে বংগ বিভাজন আঁচনি কাৰ্যকৰী কৰা হৈছিলে। এই কাৰ্যকৰী কৰাৰ দিনটোত কেনেকুৱা প্ৰতিবাদ হৈছিলে, তাৰমানে কেনেকুৱা কাৰ্যসূচী গ্ৰহণ কৰিছিলে, তাৰ ওপৰত তোমালোকে লিখিব লাগে। প্ৰথম কথাটো যে 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হোৱাৰ দিনাই বংগবাসীয়ে কি কৰিলে, বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰি দিলে। যেনে এই দিনটো তেওঁলোকে শোক দিৱস হিচাপে পালন কৰিলে, প্ৰথম কথা। দ্বিতীয় কথা, মানুহে গংগাত স্নান কৰি দেশৰ মংগল কামনা কৰিছিল। তৃতীয় কথা, হিন্দু মুছলমানৰ ঐক্যৰ প্ৰতীক হিচাপে ৰাখি বন্ধন উৎসৱ পালন কৰিছিলে। 4 নম্বৰ কথা, বিদেশী বস্তু বৰ্জন, স্বদেশী বস্তু ব্যৱহাৰৰ শপত লৈছিলে। আৰু শেষত 5 নম্বৰ, সভা সমিতি শোভাযাত্ৰাৰ জৰিয়তে কি কৰিলে, বংগ বিভাজনৰ প্ৰতিবাদ কৰিছিলে। এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিলে, নিশ্চয় তোমালোকে যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছিলা লিখিবলৈ সক্ষম হৈছা। যদি নহলা একো কথা নাই, পুনৰ তোমালোকে চেষ্টা কৰিবা, পুনৰ পৰীক্ষাত আকৌ আহিলে লিখিব পাৰিবা। 27 নম্বৰ যিটো প্ৰশ্ন আছিল, অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, স্বদেশী আন্দোলনৰ ওপৰত আহিছিলে। স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয় ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল ভাৰতীয়সকলে। কথাষাৰৰ যুক্তিযুক্ততা দাঙি ধৰা বুলি আহিছিলে। অৰ্থাৎ স্বদেশী আন্দোলনটোৰ অৱদান কি আছিল, আমি যদি সেইটো গুৰুত্ব সহকাৰে লিখিবলৈ চেষ্টা কৰো, তেতিয়াই মূল বিষয়বস্তু এইখিনিয়ে সামৰি ল'ব পাৰিব। গতিকে আমি চাওঁ পোনে পোনে, স্বদেশী আন্দোলনে কি কৰিলে, ভাৰতৰ যিটো স্বাধীনতা সংগ্ৰামটোক এখোপ আগলৈ নিয়াত সহায় কৰিলে, এটা নতুন যুগৰ সূচনা কৰিলে। প্ৰথম কথা, এই আন্দোলনে জাতীয় চেতনা জাগ্ৰত কৰিলে, বিকাশ ঘটালে। দ্বিতীয় কথা, ভাৰতীয়সকলে কি হ'ল, এই স্বদেশী আন্দোলনৰ যোগেদি পোন প্ৰথমবাৰৰ বাবে স্বশাসন বা স্বৰাজৰ দাবী স্পষ্টভাৱে উত্থাপন কৰিলে। আৰু বিদেশী বস্তু বৰ্জন, স্বদেশী উদ্যোগৰ বিকাশ, আত্মনিৰ্ভৰশীলতাৰ যিটো মনোভাৱ, সেইটো গঢ় লৈ উঠিছিলে স্বদেশী আন্দোলনৰ ফলতে। আৰু শেষত স্বদেশী আন্দোলনৰ জৰিয়তে জনসাধাৰণে ৰাজনৈতিকভাৱে সচেতন হৈ জাতীয় ঐক্য, জাতি বৰ্ণ ভাষা লিংগ নিৰ্বিশেষে হিন্দু মুছলমান একত্ৰিত হৈ ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিয়াৰ যিটো প্ৰচেষ্টা আৰম্ভ হৈছিলে, স্বদেশী আন্দোলনৰ এইটো এটা উল্লেখযোগ্য প্ৰভাৱ আছিলে, যি নেকি এক নতুন যুগৰ সূচনা কৰিছিলে। যাৰ ফলত আমাৰ প্ৰশ্নটোত সোধাৰ দৰে স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয় ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ এটা সুযোগ লাভ কৰা, এটা প্লেটফৰ্ম পালে। অকে, 3 নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা। 28 নম্বৰত, মুছলিম লীগ হ'ল ব্ৰিটিছ শাসকৰ বিভাজন নীতিৰ অন্যতম ফচল, তোমাৰ মতামত দাঙি ধৰা। এইটো আমি ইতিমধ্যে আলোচনা কৰিছোৱে, কেইবাটাও ভিডিঅ'ত মই এইটো দিছোৱেই। মুছলিম লীগৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া আছিলে, ব্ৰিটিছ চৰকাৰে ইয়াৰ সম্পৰ্কে তেওঁলোকৰ অন্তৰালৰ যিটো উদ্দেশ্য কি আছিলে, এটা সম্পূৰ্ণ ছেপাৰেট ভিডিঅ' ইতিমধ্যে দিছিলে। তথাপিও আজি প্ৰশ্নটো আহিছে, গতিকে যিসকলে চাইছিলে নিশ্চয় লিখিব পাৰিছে। তথাপিও এবাৰ আকৌ মই কৈ দিছো যে মুছলিম লীগে কি কৰিলে, ব্ৰিটিছ শাসকৰ যিটো বিভাজন নীতি, ডিভাইড এণ্ড ৰুল পলিচিটোক এটা ৰূপ দিলে, ফচল। অৰ্থাৎ ব্ৰিটিছসকলে যিটো ডিভাইড এণ্ড ৰুল বা বিভাজন শাসন নীতি অনুসৰণ কৰি দেশ শাসন কৰিছিলে, তাক এটা ফৰ্মেলি ৰিকগনিশ্যন কৰাই দিলে এই মুছলিম লীগ গঠনৰ যোগেদি। দ্বিতীয় কথাটো, 1905 চনৰ বংগ বিভাজনৰ জৰিয়তে যিটো সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছিল, ব্ৰিটিছ সক্ষম হ'ল। কাৰণ বংগ বিভাজনৰ সময়ত হিন্দু মুছলমানৰ একত্ৰিত শক্তিয়ে ব্ৰিটিছক শংকিত কৰিছিল। গতিকে এই মুছলিম লীগ গঠনে হিন্দু মুছলমানৰ একতাত সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰি একতা দুৰ্বল কৰিছিলে। 1906 চনত সেইকাৰণে ঢাকাত মুছলিম লীগ গঠন হৈছিলে, আৰু ব্ৰিটিছ চৰকাৰে মুছলিম লীগক বিশেষ গুৰুত্ব প্ৰদান কৰি হিন্দু মুছলমানৰ মাজত বিভাজন সৃষ্টিৰ চেষ্টা কৰিছিল। আৰু পৰৱৰ্তী সময়ত মৌলমিন্টু সংস্কাৰৰ যোগেদি কি কৰিলে, মুছলিমসকলৰ কাৰণে পৃথক যিটো নিৰ্বাচন ব্যৱস্থা, এইটোত অধিক গুৰুত্ব দি মুছলিম লোকসকলক ব্ৰিটিছ চৰকাৰৰ প্ৰতি কৃতজ্ঞতা, অৰ্থাৎ তেওঁলোকৰ প্ৰতি আনুগত্য বৃদ্ধিৰ কাৰণে যিটো চতুৰ চাল বা কৌশল চলালে বহু পক্ষত সক্ষম হৈছিল। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আহিছিল।
আশা কৰি চবে লিখিব পাৰিছা বা নোৱাৰিলেও তোমালোকে এবাৰ পুনৰ চেষ্টা কৰিবা ইয়াৰ পিছত আকৌ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে লিখিব পাৰিব এতিয়া 29 নম্বৰ প্ৰশ্নটো আছে আমাৰ ইকনমিক্স পাৰ্টৰ পৰা আহিছিলে অৰ্থবিজ্ঞানৰ পৰা অৰ্থনৈতিক ভূগোলৰ পাইছে সৰি মানুহ আৰু অৰ্থনৈতিক ভূগোলৰ মাজত সম্পৰ্ক নিৰ্ধাৰণ কৰিব লাগিছিল গতিকে অৰ্থনৈতিক ভূগোলৰ যিমান বিলাক কাৰ্যকলাপ কোনে কৰে মানুহে কৰে স্থান সাপেক্ষে সময় সাপেক্ষে অৰ্থনৈতিক ভূগোলৰ যেটো কনসেপ্ট আছিল তাতে উল্লেখ আছিল অৰ্থনৈতিক ভূগোল হৈছে ভূগোলৰ হেতু শাখা য'ত যিবিলাক অৰ্থনৈতিক কাৰ্যকলাপ সংগঠিত কৰা হয় স্থান সাপেক্ষে সময় সাপেক্ষে গতিকে এই মানুহৰ অৰ্থনৈতিক ভূগোলৰ মাজত এনেকে গভীৰ যে সম্পৰ্ক আছে তাৰ ওপৰত এটা আমি টুকা লিখিব লাগে অৰ্থাৎ মানুহে কি কৰে উৎপাদন বণ্টন ভোগৰ মূল চালিকা শক্তি প্ৰাকৃতিক সম্পদক কোনে ব্যৱহাৰ কৰিছে অত্যাধিক মানুহেই ব্যৱহাৰ কৰিছে এইবিলাক ব্যৱহাৰ কৰি সম্পদলৈ ৰূপান্তৰিত কৰিছে ৩ নম্বৰ মানুহৰ যেটো কাৰ্যকলাপ তাৰ ফলতে অৰ্থনৈতিক কাৰ্যসমূহ গঢ় লৈছে মানুহৰ বৃত্তি যিবিলাক আমি প্ৰাথমিক দ্বিতীয় তৃতীয় চতুৰ্থ বৃত্তি গোটেইবিলাক কাৰ্যাৱলী এই মানুহৰ লগতেই জড়িত হৈ আছে আৰু চতুৰ্থ অৰ্থনৈতিক ভূগোলে মানুহৰ জীৱন ধাৰণ জীৱিকা উন্নয়নৰ বিষয়ও অধ্যয়ন কৰে গতিকে এই দৃষ্টিভংগীৰ পৰা যদি আমি চাওঁ যে মানুহ অবিহনে কি হ'ব অৰ্থনৈতিক ভূগোলৰ অস্তিত্ব কল্পনা কৰিব নোৱাৰি গতিকে মোৰ এই পেজখন পংকজ বৰাক তোমালোকে ফলো কৰিবলৈ নাপাহৰিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ ইউটিউব চেনেল পংকজ বৰা আৰু জ্ঞান সাগৰ সলিউশন তোমালোকে নিশ্চয় সাবস্ক্ৰাইব কৰি লবা ঠিক আছে আমি নেক্সট প্ৰশ্নটো গৈছো শেষত এক গুৰুতৰ পৰিস্থিতিৰ সৈতে যুঁজিবলৈ সমগ্ৰ বিশ্বতে সম্পদ সংৰক্ষণৰ কাৰ্যসূচী হাতত লোৱা হৈছে গুৰুতৰ পৰিস্থিতিটো কেনে ধৰণৰ আৰু এনে পৰিস্থিতিৰ কাৰণ কি এটো এটা অতি এনালাইটিক্যাল বেস্ট কোৱেশ্চন গতিকে ইয়াত নিৰ্দিষ্টকে এটা বিষয়বস্তু উল্লেখ কৰি দিয়া নাই ইয়াত কি আওপকীয়াকে কৈছে যে পৰিবেশ প্ৰদূষণৰ কথাটো কৈছে সম্পদ সংৰক্ষণৰ কথাটো কৈছে সম্পদ অত্যাধিক ব্যৱহাৰ কৰাৰ কথাটো কৈছে গতিকে সেই দৃষ্টিভংগীৰ পৰা আমি গুৰুতৰ পৰিস্থিতিটো চিন্তা চৰ্চা কৰিব লাগিব গতিকে প্ৰাকৃতিক সম্পদৰ যে দ্ৰুত হ্ৰাস হৈছে পৰিবেশ প্ৰদূষণ হৈছে আৰু পৰিবেশৰ ভাৰসাম্যতা নষ্ট হৈছে এই গুৰুতৰ পৰিস্থিতিটোৰ কথাই কোৱা হৈছে এতিয়া এই গুৰুতৰ পৰিস্থিতিটো কি কাৰণত হৈছে ইয়াৰ কাৰণবিলাক এতিয়া বিশ্লেষণ কৰিবলৈ দিছে বিশ্লেষণ কৰিলেতো কোনে কোনে মানুহৰ কথা ইয়াত আহি যাব কেনেকৈ আহিব জনসংখ্যা বৃদ্ধি হৈছে তাৰ অত্যাধিক হেঁচা প্ৰাকৃতিক সম্পদৰ ওপৰত পৰিছে আৰু অবৈজ্ঞানিকভাৱে সম্পদৰ ব্যৱহাৰ কৰিছে মানুহে বনাঞ্চল ধ্বংস কাৰ্য উদ্যোগীকৰণ নগৰীকৰণ প্ৰদূষণ বৃদ্ধি পোৱাৰ লগত সম্পদৰ এই সংকট বিলাকে দেখা দিছে আৰু লগতে কি সমস্যা সৃষ্টি হৈছে সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কথাটো বৃদ্ধি পাইছে 31 নম্বৰ প্ৰশ্নত আহিছিলে যে তলত দিয়া সম্পদ সংৰক্ষণ পদ্ধতিসমূহৰ সফল ৰূপায়ণৰ বাবে কি পদক্ষেপ ল'ব পাৰি গতিকে এনেকুৱা উদাহৰণ দিব পাৰিলে আমি বস্তুটোৰ পৰা উত্তৰটো পাই যাম অৰ্থাৎ আওপকীয়াকে সুধিলে যে কি পদক্ষেপ ল'ব পাৰি বা বিকল্প সম্পদৰ সন্ধান যেটো সম্পদ সংৰক্ষণৰ পদ্ধতি তাত আমি কি কাৰ্য কৰিব পাৰো গতিকে বিকল্প সম্পদৰ সন্ধান ইয়াত উল্লেখে আছে নামটোত যে আমি যিবিলাক সম্পদ ব্যৱহাৰ কৰি আছো এটা সময়ত হয়তো শেষ হৈ যাব পাৰে গতিকে তাৰ আগ মুহূৰ্তত আমি এটা বিকল্প চিন্তা কৰা উচিত যাতে শেষ হৈ গলেও তাৰ সলনি আমি এইটো ব্যৱহাৰ কৰিব পাৰো গতিকে প্ৰশ্নটো ইন্টাৰেষ্টিং এতিয়া পদক্ষেপসমূহ কি তেতিয়া সৌৰ শক্তি বায়ু শক্তি এইবিলাক নৱীকৰণযোগ্য শক্তি ব্যৱহাৰ আমি বৃদ্ধি কৰিব লাগিব কাৰণ বিজুলী শক্তি সদায় নাথাকিবও পাৰে সৌৰ শক্তি বায়ু শক্তি আমি ব্যৱহাৰ কৰিব পাৰো বা ইন্ধন বিলাক পেট্ৰল ডিজেল এইবিলাক এদিন শেষ হৈ যাব প্ৰাকৃতিক গেছ এতিয়া কি হ'ব তেতিয়া সৌৰ শক্তি বায়ু শক্তিৰ ওপৰতে আমি নিৰ্ভৰ কৰিব পাৰোঁ গতিকে আমাৰ কৌশলটো পদক্ষেপটো তেনেকুৱা হ'ব লাগিব দ্বিতীয় কথা হ'ল বৈজ্ঞানিক গৱেষণাৰ জৰিয়তে নতুন শক্তি উৎস আৱিষ্কাৰ কৰা এতিয়াতো সৌৰ শক্তি বায়ু শক্তি ব্যৱহাৰ কৰি আছো আৰু কেনেকুৱা শক্তি আছে নেকি আমি গৱেষণা কৰিব লাগিব নতুন নতুন পৰীক্ষা কৰিব লাগিব তেতিয়া আমাৰ নতুন আৱিষ্কাৰ হ'ব গতিকে এইটো এটা উদাহৰণ হিচাপে ভাৰতৰ ৰাজস্থানত সৌৰ শক্তি প্ৰকল্প ইতিমধ্যে স্থাপন কৰা হৈছে আৰু বিদ্যুৎ উৎপাদন কৰা হৈছে গতিকে সৌৰ শক্তিৰ পৰা বিদ্যুৎ উৎপাদনৰ ব্যৱস্থাটো অতি গুৰুত্বপূৰ্ণ আমি সাধাৰণতে জলশক্তিৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰি আছিলো এতিয়া সৌৰ শক্তিৰ পৰা বিদ্যুৎ শক্তি উৎপাদনৰ যেটো কাৰ্যসূচী ক'ত লৈছে ৰাজস্থানত ইয়েছ গতিকে এইটো গুৰুত্বপূৰ্ণ বিষয় এতিয়া শেষত সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণৰ কথাটো আহিলে গতিকে এইটো এটা পদ্ধতি যে আমাৰ সম্পদবিলাক সংৰক্ষণ কৰিবলৈ আইনী প্ৰক্ৰিয়া যোগেদি যাব লাগিব আইনী প্ৰক্ৰিয়াটো তৎকালীনভাৱে প্ৰয়োগ কৰিবলৈ হ'লে এই আইনবিলাক কেনেকুৱা হ'ব লাগিব পৰিৱেশ সংক্ৰান্তীয় যেটো সুৰক্ষা আইন আছে কঠোৰভাৱে কাৰ্যকৰী কৰিব লাগিব কোনোবাই যদি হসাকৈ ভংগ কৰিছে আইন কঠোৰ শাস্তি দিব লাগিব বন ধ্বংস অবৈধ খনন এইবিলাক বিৰুদ্ধে কঠোৰ ব্যৱস্থা কৰিব লাগিব আৰু সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব আৰু বন সংৰক্ষণ আইন 1980 যেটো নিৰ্দেশনা আছে বনভূমি ধ্বংস নিয়ন্ত্ৰণ কৰা সকলোবিলাক মানি চলিব লাগিব
শেষত আৰু এটা প্ৰশ্ন আহিছিলে আমাৰ ৰাজনীতি বিজ্ঞানৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, এইটো আমি বাৰে বাৰে আলোচনা কৰিছিলো আগৰ ভিডিঅ'ত, যে ভাৰতত সংবিধান প্ৰণেতাসকলে আমেৰিকাৰ দৰে প্ৰকৃত যুক্তৰাষ্ট্ৰ পদ্ধতি অনুকৰণ কৰা নাছিল আৰু স্বাধীনোত্তৰ কালত কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হল, বা ইয়াত কৈছে যে ভাৰতৰ সংবিধান প্ৰণেতাসকলে আমেৰিকাৰ দৰে প্ৰকৃত যুক্তৰাষ্ট্ৰ পদ্ধতি অনুকৰণ যদি কৰিলে হয় তেতিয়া স্বাধীনোত্তৰ কালত কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হলহেঁতেন। যে কথা একেটাই, ভাৰত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোৰ বিষয়ে লিখিব পাৰিলে ইয়াত গোটেই উত্তৰটো আমি পাই যাম। গতিকে আমাৰ দেখা যায় যে ভাৰত যুক্তৰাষ্ট্ৰত বিভিন্ন ৰাজ্যৰ মাজত অধিক মতানৈক্যৰ সংঘাত সৃষ্টি হ'ব পাৰিলেহেঁতেন যদি আমি আমেৰিকাৰ প্ৰকৃত যুক্তৰাষ্ট্ৰৰ শাসন ব্যৱস্থাটো ভাৰতত জাপি দিলোহেঁতেন। সেইকাৰণে ভাৰতীয় সংবিধান প্ৰণেতাসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গোটেই শাসন ব্যৱস্থাটো জাপি নিদি কি কৰিলে, কানাডাৰ সংবিধানৰ আৰ্হিত ভাৰতবৰ্ষত এনে যুক্তৰাষ্ট্ৰ ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ গঠন কৰিলে, যাৰ ফলত এই সমস্যাবিলাকৰ পৰা আমি মুক্ত হলো। যদি তাকে নকৰিলোহেঁতেন কি হলহেঁতেন, বিভিন্ন ৰাজ্যৰ মাজত অধিক মতানৈক্য সংঘাত হলহেঁতেন, জাতীয় ঐক্য অখণ্ডতা ৰক্ষা কৰাটো কঠিন হলহেঁতেন, জৰুৰীকালীন পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰ ক্ষমতা সীমিত হলহেঁতেন আৰু বিচ্ছিন্নবাদী আন্দোলন আৰম্ভ কৰাৰ সুবিধা এটা পালেহেঁতেন। গতিকে ভাৰতৰ এনে পৰিস্থিতিৰ বাবে শক্তিশালী কেন্দ্ৰীয় চৰকাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অধিক উপযোগী বুলি বিবেচনা কৰি ভাৰত যুক্তৰাষ্ট্ৰত কেন্দ্ৰীয় শাসন ব্যৱস্থাক অতি শক্তিশালী কৰি ভাৰতত এক ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ গঠনত অৰিহণা যোগাইছিলে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক সম্পূৰ্ণৰূপে অনুকৰণ নকৰি কানাডাৰ সংবিধানখন। ওকে, শেষৰ যিটো প্ৰশ্নলৈ আমি আহিছো, অতি ইণ্টাৰেষ্টিং। ভাৰতবৰ্ষৰ গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শৰ এককেন্দ্ৰিক, অৰ্থাৎ ভাৰতৰ এককেন্দ্ৰিক আদৰ্শ প্ৰতিফলিত হোৱা ভাৰত যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যবিলাক ইয়াত লিখিব লাগে। এতিয়া প্ৰথম কথাটো হ'ল, ভাৰতত যিটো যুক্তৰাষ্ট্ৰ ব্যৱস্থা আছে সম্পূৰ্ণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পৃথক হয়। ভাৰতৰ এটা স্বকীয় বৈশিষ্ট্যৰে যুক্তৰাষ্ট্ৰত ব্যৱস্থা কৰা হৈছে। ইয়াত কেতিয়াবা কেতিয়াবা কেন্দ্ৰীয় চৰকাৰখন অধিক শক্তিশালী ৰূপত প্ৰতিফলিত হৈছে, অৰ্থাৎ শক্তিশালী কেন্দ্ৰীয় চৰকাৰ হাতত আমাৰ অধিক ক্ষমতা অৰ্পণ কৰা হৈছে। ২ নম্বৰ, এটা সংবিধান আৰু এটা নাগৰিকত্ব, সমগ্ৰ দেশৰ বাবে একেটা সংবিধান একক নাগৰিকত্বৰ ব্যৱস্থা প্ৰদান কৰা হৈছে আৰু জৰুৰীকালীন ক্ষমতা। গতিকে আমাৰ দেশত এখন সংবিধান আছে। গতিকে যুক্তৰাষ্ট্ৰত কি হয়, আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিখন অংগৰাজ্যৰ কাৰণে পৃথক পৃথক সংবিধান আছে। দ্বিতীয় কথাটো, আমেৰিকাত দ্বৈত নাগৰিকত্ব আছে, প্ৰতিজন নাগৰিক নিজ ৰাজ্যখনৰ নাগৰিক আৰু দেশখনৰ নাগৰিক, যুক্তৰাষ্ট্ৰৰ নাগৰিক। আমাৰ কিন্তু এটাই নাগৰিক, ভাৰতীয় নাগৰিক। গতিকে এইটো পাৰ্থক্য মন কৰিব লগা। আৰু ইয়াক কেন্দ্ৰীয়ভাৱে ভাৰত যুক্তৰাষ্ট্ৰক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে। জৰুৰীকালীন ক্ষমতাৰ সময়ত কেন্দ্ৰসমূহত ক্ষমতা বৃদ্ধি পায় আৰু ৰাজ্যসমূহৰ ওপৰত সিহঁতি হস্তক্ষেপ কৰাৰ অধিকাৰ পোৱা। যিটো জৰুৰীকালীন অৱস্থাত কেন্দ্ৰই ৰাজ্যসমূহৰ ওপৰত অধিক নিয়ন্ত্ৰণ স্থাপনৰ বৈশিষ্ট্যই ভাৰতৰ এককেন্দ্ৰিক আদৰ্শক প্ৰতিফলিত কৰাৰ কথা আমি ক'ব পাৰো। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ এই যিটো ইউনিট টেষ্ট আছিলে, ইউনিট টেষ্টত এইখিনি প্ৰশ্নই আহিছিলে ডেছক্ৰিপটিভ টাইপৰ প্ৰশ্ন হিচাপে। গতিকে আশা কৰিছো তোমালোকে বহুতে লিখিব পাৰিছা, কোনোবাই নাই পৰা, ডাঙৰ কথা নহয় নোৱাৰাটো, কিন্তু বুজিবলৈ চেষ্টা কৰা। নতুন ষ্টাইলৰ প্ৰশ্ন আহিব আজিকালি, আগৰ নিচিনা মুখস্থ বাহাদুৰি নচলিব। গতিকে কোনোবাই যদি সঁচাকৈ নোৱাৰিলে লিখিবা, একো চিন্তা কৰিব নালাগে। পৰৱৰ্তী সময়ত মোৰ ভিডিঅ'বিলাক চাবা নিশ্চয়। নতুন আমাৰ কৌশলগত যিটো পদ্ধতিত প্ৰশ্ন প্ৰস্তুত কৰা হৈছে তাৰ ওপৰত ভিত্তি কৰি আমাৰ ভিডিঅ'বিলাক প্ৰস্তুত কৰা হ'ব তোমালোকৰ বাবে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। জ্ঞান সাগৰ সলিউশ্যন আৰু পংকজ ছাৰ দুটা ইউটিউব চেনেল আছে, লগতে মোৰ ফেচবুক পেজ পংকজ বৰাক তোমালোকে ফ'ল' কৰি ল'বা। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালা নিশ্চয় কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। পুনৰ আমি MCQ খিনি কেনেকৈ লৈ আহিব পাৰোঁ মই নেক্সট ভিডিঅ'ত দিম। ধন্যবাদ।